নবদলে মুর্দাবাদ প্রধান বাড়ুয়া মুর্দাবাদ নবদলে মুর্দাবাদ প্রধান বাড়ুয়া মুর্দাবাদ Marbang lutar kana tanera am lupa sin asal gela maudhir lutar lukolo marbang lutar lotta longo meoram paeng bu bot tarun lugor lupang ko homosti punoni dharon lok rupin nam ager tarungam kala dokha khana omosti lok subonsri ponsar lok bozerung ko tanye gukum sula dok missing open kabang takama gukum sula bulu dor rila mimak mangnamam kapadung MLA MP lok bulu ke aik kumke dem tedgap ainam lagango pe ager gedung dok regam lagap adchokusin ager geramadung amna bulu ke moimangam amaki romla bulu meru rula mimak mangnamam kapadung bulu ke MLA la MP de oko ageram sin buluk lagap adchokusin tomang adchokusin agerem kertomang amna buluk moimangam bulu amaki romla bulu mimak makna dhorunamam kapadung Subonsri পঞ্চায়েত লোক বজেরুং ko tolung dokakana omosti do ke mapakla naw hoisa omosti do pe melik dona bulu ai pe medur sagugila mimak makla thorunamam kapadung melam pesin bulu thorurute mimak makte dok bulu Supreme Court lo pesin ain ager tarungam kerbom na ge amnaim lusunamam kapadung se doisem kin motonguluka marbang lu taluk agam tigona nan desor সুবনশ্ৰী গাঁও পঞ্চায়তৰ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে পাত্ৰী চুক চাৰিআলিত আৰু বিধায়ক নৱকুমাৰ দলেৰ প্ৰতিমূৰ্তি দাহ কৰিছে আৰু নৱকুমাৰ দলেৰ ষড়যন্ত্ৰৰ কাৰণে আজি এই মানে সুবনশ্ৰীৰ যি কেইখন গাঁও নাও পইচালৈ গুচি গ'ল এইটো পুনৰ ঘূৰাই আনিব নোৱাৰা এটা পৰিৱেশ হ'ল গতিকে আমি ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ ঢকুৱাখানা বিধানসভা সমষ্টি কেন্দ্ৰিক যিকেইটা নেতৃত্ব তেওঁলোকক আমি আহ্বান জনাইছো তেওঁলোকে যাতে এই যে সুবনশ্ৰী গাঁও পঞ্চায়তৰ পৰা যি কেইখন গাঁও তালৈ গুচি গ'ল নাও বৈচালে এইটো অতি সোনকালে ঘূৰাই অনাৰ পদক্ষেপ গ্ৰহণ কৰি যি ধৰণে গ্ৰহণ কৰিব লাগিছিল এইটো নকৰিলে গতিকে এতিয়া সেই ৰাইজৰ যি আন্দোলন এই আন্দোলনত তেওঁলোকে নেতৃত্ব ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু এইখিনি যে ভাৰতীয় নিৰ্বাচন আয়োগে যিটো আমাক ৰাজনৈতিকভাৱে যিটো এটা কৰিছে এইখিনি নকৰিবৰ কাৰণে আমি ভাৰতীয় নিৰ্বাচন আয়োগক আহ্বান জনাইছো আমাৰ স্থানীয় বিধায়কগৰাকীয়ে যিটো মানে তৎপৰতা গ্ৰহণ কৰি ঘূৰাই আনিবৰ কাৰণে কৰিব লাগিছিলে এইখিনিতো কৰা বেকাৰ নহ'ল একেতে কেৱল নিজৰ ৰাজনৈতিক ক্ষমতা সুৰক্ষিত কৰাৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে আমি আগন্তুক দিনত তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম আৰু একেতক এই যিটো কাৰ্য কাৰণে আমি ধিক্কাৰ দিছো আৰু আমাৰ স্থানীয় যিটো লোকসভা সাংসদগৰাকী আমি লগ কৰিছিলো আমি